আপোনাৰ যিকোনো এটা কাম কৰিবলৈ ভয় লাগে নেকি? হয়, ঠিকেই শুনিছে। আপোনাৰ যিকোনো এটা কাম কৰিবলৈ যদি ভয় লাগে, তেন্তে আপুনি সঠিক ভিডিঅ'টোলৈকে আহিছে। আজিৰ এই ভিডিঅ'টোৰ যোগেদি জানিবলৈ পাব, আপুনি যদি কিবা এটা কাম কৰাৰ আগত বহু ভয় কৰে বা সেই ভয়ৰ কাৰণে যিকোনো কামত আপুনি আগবাঢ়ি যাব নোৱাৰে, তেন্তে আপুনি কি কৰা উচিত? আমাৰ জীৱনৰ বহু কামৰ সফলতা বিফল কৰিব পাৰে এই ভয়ে। এই ভয়ৰ দ্বাৰাই আমি বহুতো পিছ পৰি থাকিবলগীয়া হয়। এই ভয়ৰ কাৰণে আমি বহু দূৰত থাকি যাবলগীয়া হয়। গতিকে আমি যিকোনো এটা কাম কৰাৰ আগত এই ভয়টো কেনেদৰে নাইকিয়া কৰিম? কামত বাধাৰ সৃষ্টি কৰা এই ভয়টো নাইকিয়া কৰিবলৈ কিবা পদ্ধতি আছে নেকি? যদি পদ্ধতি আছে, সেই পদ্ধতিনো কি হ'ব পাৰে? কামত বাধা জন্মোৱা এই ভয়টোক আমি নাইকিয়া কৰিবলৈ হ'লে প্ৰথমতে আমি নিজকে সজাগ কৰিব লাগিব। প্ৰথমতে আমি নিজে চিন্তা কৰি চাব লাগিব, এই ভয়ৰ উৎসটো ক'ৰ পৰা আহিছে বা উৎপন্ন হৈছে। যিকোনো কামৰ কাৰণে ভয় সৃষ্টি হ'ব পৰা বিভিন্ন ধৰণৰ উৎস হ'ব পাৰে। আৰু সেই ভয়ৰ উৎসসমূহ নষ্ট কৰি আমি সেই ভয়ক পিছ পেলাই আগবাঢ়ি যাব পাৰোঁ যিকোনো কামত। আৰু অন্য ধৰণেও আমি সেই ভয়টোক নষ্ট কৰিব পাৰোঁ। আমি যিকোনো এটা কাম কৰাৰ আগত সেই ভয়টোক যদি মনলৈ নানি আমি কামৰ বিষয়ে চিন্তা চৰ্চা কৰি কামটোত আমি আগবাঢ়ি যাওঁ, নিশ্চয়কৈ আমি সেই ভয়টোক জয় কৰিব পাৰিম। যদি আপোনালোকে যিকোনো এটা কাম কৰাৰ আগত বিভিন্ন ধৰণৰ ভয় আহে, সেই ভয়টোৰ কথা চিন্তা নকৰি কামটোৰ কথা চিন্তা কৰি আগবাঢ়ি যাব লাগিব। তেতিয়াহে আমি সেই ভয়টোক বিফল কৰি আমি কামটোৰ সফলতাৰ বাবে আগবাঢ়ি যিকোনো এটা কামত সফলতা পাব পাৰিম। গতিকে ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাক আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।